নমস্কাৰ বহুতে আপোনালোকে মোক ফেসবুক পেজত বিচাৰি আছিল যে মই প্ৰেগনেন্সি জাৰ্নিটো কেনেদৰে পাৰ কৰিছিলো কি কেয়াৰ লৈছিলো বা আমি কেনেদৰে প্ৰেগনেন্সি জাৰ্নিটো কেয়াৰ লৈ ধুনিয়াকে পঠাব পাৰি আৰু আমি এটা ধুনিয়া হেলদি বেবি জন্ম দিব পাৰো সেই বিষয়ে মই ভিডিও বনাম বুলি কেতিয়াবাৰ পৰাই ভাবি আছিলো কিন্তু মোৰ বেবিৰ কাৰণে বেবি জন্ম হোৱাৰ পিছত বেবিৰ কাৰণে অকনমান প্ৰবলেম হ'ল কাৰণ মই ঘৰত অকলে থাকো সেই কাৰণে বনোৱা হোৱা নাই লং ভিডিও ফেসবুকত শৰ্টস ভিডিও বিলাক ইনফৰমেটিভ ভিডিও বিলাক দি থাকো বাৰু আজি ভাবিছো মই প্ৰেগনেন্সিৰ ফাৰ্স্ট ট্ৰাইমেষ্টাৰ অৰ্থাৎ প্ৰথম 3 মাহটো কেনেদৰে আমি পাৰ কৰিব লাগে বা মই কেনেদৰে পাৰ কৰিলো কিমান কি কেয়াৰ ল'ব লাগিব কেনেদৰে খোৱা লোৱা কৰিব লাগিব কি নকৰিব লাগে কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম গতিকে আহক ভিডিওটো শেষলৈকে চাই থাকক শেষলৈকে চালেহে আপোনালোকে প্ৰত্যেকটো বস্তু ভালদৰে বুজি পাব যদি স্কিপ কৰি চাই তেনেহলে আপোনালোকে প্ৰত্যেকটো বস্তু ভালদৰে বুজি নাপাব গতিকে বলক ভিডিওটো আৰম্ভ কৰো আৰু এটা কথা কওঁ যি সকলে এনে ধৰণৰ ভিডিও বিলাক বিচাৰে বা আপোনালোকৰ কাৰণে উপকৃত হ'ব বুলি ভাবে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব বলক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া জানো হওক ফাৰ্স্ট ট্ৰাইমেষ্টাৰৰ বিষয় অৰ্থাৎ প্ৰথম 3 মাহটো ফাৰ্স্ট ট্ৰাইমেষ্টাৰ বুলি কোৱা হয় মেডিকেল টাৰ্মত আৰু বহুতৰে কনফিউজ হয় যে প্ৰেগনেন্সিত ধৰা পৰা ডেটটোৰ পৰা প্ৰথম মাহটো ধৰা হয় নে কেতিয়াৰ পৰা ধৰা হয় এতিয়া কথাটো হ'ল LMP অৰ্থাৎ লাষ্ট মেনষ্ট্ৰুৱেল পিৰিয়ড আপোনাৰ শেষৰবাৰ মাহেকীয়া হোৱা দিনটোৰ পৰা প্ৰথম মাহ বুলি ধৰা হয় প্ৰেগনেন্সিৰ প্ৰথম মাহ বুলি ধৰা হয় আৰু প্ৰথম মাহটো আপুনি গম নোপোৱাকৈ পাৰ হৈ যায় আৰু সেইটো মাহত কিছুমান লক্ষণে দেখা দিব পাৰে সকলোৰে ক্ষেত্ৰত একেই নহয় মোৰ কিছুমান লক্ষণে দেখা দিছিল মোৰ 22 জুলাইত লাষ্ট ইয়াৰ 22 জুলাইত মেন্স হৈছিল তাৰ পিছত মোৰ 10-12 আগষ্ট মানৰ পৰা মোৰ তলপেটটো বিষ হৈ আছিল আৰু ব্ৰেষ্টত অলপ পেইন হৈছিল তাৰ পিছত তাৰ কেইদিনমানৰ পিছৰ পৰা মোক খুব মেন্সৰ ডেটটো যেতিয়া পাইছেহি 22 আগষ্ট যেতিয়া পাইছেহি তাৰ কেইদিনমানৰ আগৰ পৰা মোক খুব ইউৰিন লাগিছিল সঘনাই ইউৰিন লাগিছিল আৰু অলপ হোৱাইট ডিচাৰ্জ টাইপৰ হৈছিল ঠিক তেনেকৈ আপোনালোকৰো তেনেকুৱা হ'ব পাৰে আৰু সকলোৰে ক্ষেত্ৰত তেনেকুৱা নহয় কিছুমানৰ মেন্স হ'বলৈ হ'লেও ব্ৰেষ্টত পেইন হয় আৰু তলপেট বিষায় মোৰো সেই ঠিক তেনেকুৱাই মেন্স হ'বলৈ হ'লে পেট বিষায় তেনেকুৱা আছিলে মই ভাবিছো কিজানি মেন্স হ'ব তেনেকেই ভাবি আছিলো তাৰপিছত যেতিয়া মোৰ মেন্স লেট হ'ল তেতিয়াহে মই টেষ্ট কৰিলো তাৰপিছত পজিটিভ আহিলে আৰু যেতিয়া প্ৰেগনেন্সি ধৰা পৰে তেতিয়া খুব কম দিনৰ ভিতৰতে পাৰিলে সেই দিনাই ডক্টৰৰ ওচৰলৈ যাব লাগে মই প্ৰেগনেন্সি ধৰা পৰা দিনাই ডক্টৰৰ ওচৰলৈ গৈছিলো ডক্টৰে আপোনাক কিছুমান মেডিচিনছ দিব আৰু ডক্টৰে চাব আল্ট্ৰাসাউণ্ড কৰি যে আপোনাৰ সঠিক জেগাত প্ৰেগনেন্সিটো হৈছে নে নাই যদি নাই হোৱা তেতিয়া কিন্তু আপোনাৰ কাৰণে বহুত বিপদজনক হয় তাৰো ট্ৰিটমেন্ট আছে আৰু যদি আপোনাৰ টিউবত হয় সেইটো প্ৰেগনেন্সিক এক্ট্ৰপিক প্ৰেগনেন্সি বুলি কোৱা হয় ইমান দীঘলীয়াকৈ আলোচনা কৰি নাথাকো কাৰণ ভিডিওটো সোনকালে সামৰিবলৈ বিচাৰিছো কাৰণ আৰু বহুত আলোচনা কৰিবলগীয়া আছে কি কৰিব লাগে কি নকৰিব লাগে কি খাব লাগে নালাগে বেছি দীঘলীয়া কৰি থাকিলে ভিডিওটো বহুত দীঘল হ'বগে আপোনালোকে চাই আমনি পাব এক্ট্ৰপিক প্ৰেগনেন্সিৰ বিষয়ে মই এটা ভিডিও বনাম এক্ট্ৰপিক প্ৰেগনেন্সি হ'ব লাগিলে মানুহৰ কি ঘটিব পাৰে বহুত বিপদজনক হ'ব পাৰে মাতৃগৰাকী কি হ'ব পাৰে তাৰ বিষয়ে এদিন আলোচনা কৰিম এতিয়া মই এইটো ভিডিওলৈ আহিছো আৰু আমি অতি সোনকালে ডক্টৰৰ ওচৰলৈ যাব লাগে এইটো কথা জানি আপোনালোকে বহুতে জানে আৰু যিসকলে নাজানে তেওঁলোকক কৈছো অতি সোনকালে ডক্টৰৰ ওচৰলৈ যোৱাটো আমাৰ বাঞ্ছনীয় তাৰ পিছত যেতিয়া আপুনি ডক্টৰৰ ওচৰলৈ গ'ল ডক্টৰে আপোনাৰ প্ৰেগনেন্সি ধৰা পৰা 2 সপ্তাহৰ পিছত এখন আল্ট্ৰাসাউণ্ড কৰিবলৈ মাতে সেইখন আল্ট্ৰাসাউণ্ড খুব জৰুৰী সেইখন আল্ট্ৰাসাউণ্ডত আপোনাৰ যিসকলৰ ধৰা পৰা পাছতে আল্ট্ৰাসাউণ্ড নকৰে ডক্টৰে অকল মেডিচিনছ দি পঠাই দিয়ে তেতিয়া সেইখন আল্ট্ৰাসাউণ্ডতে চাই যে আপোনাৰ সঠিক জেগাত বেবিটো আছে নে নাই মানে প্ৰেগনেন্সিটো সঠিক জেগাত হৈছে নে নাই হোৱা আৰু আপোনাৰ বেবিৰ হাৰ্টবিট আহিছে নে নাই হেতু চাই সেই কাৰণে খুব জৰুৰী হেতু আপোনাৰ 7 পৰা 8 সপ্তাহৰ ভিতৰত কৰিব লাগে 1.5 পৰা 2 মাহৰ ভিতৰত কৰিব লাগে 1.5 পৰা 2 মাহৰ ভিতৰত বেবিৰ হাৰ্টবিট ধুনিয়াকৈ আহি যায় যদি 1.5 পৰা 2 মাহৰ ভিতৰত হাৰ্টবিট নাহে তেনেহলে কেতিয়াবা আমাৰ জীৱিত থিতাপি নলবও পাৰে গতিকে 7 পৰা 8 সপ্তাহৰ ভিতৰত ধুনিয়াকৈ আহি যায় হাৰ্টবিট আহি গলে আপোনাৰ জীৱিত বুলি ধৰা হয় আৰু মোৰ মানে 6 সপ্তাহত যেতিয়া কৰিছিল প্ৰথম দেখাবলৈ যাওঁতে তেতিয়া মোক অকল মেডিচিন দি পঠাইছিলে তাৰ পিছত মোক 2 সপ্তাহৰ পিছত মাতিছিলে 15 দিনত মাতিছিলে 15 দিনত যাওঁতে মোৰ তেতিয়া হাৰ্টবিট অহা নাছিলে তাৰ পিছত মোৰ আকৌ 2 সপ্তাহৰ পিছত মাতিলে যেতিয়া মোৰ 8 সপ্তাহৰ পিছত গৈছিলো 2 মাহত মোৰ হাৰ্টবিট ধুনিয়াকৈ আহিছিলে তাৰ পিছত মই ধেমাজি দেখাইছিলো তাৰ পিছত মোৰ অকনমান অসুবিধা এটা হৈছিলে
মোক 3 মান্থত আকৌ চেকআপত মাতিছিলে সেই 3 মান্থৰ চেকআপটো মই ডিব্ৰুগড়লৈ গ'লো ডিব্ৰুগড়ত দেখালোগে মোৰ অকণমান প্ৰব্লেম হৈ আছিলে তাতে দেখাও বুলি তাৰপিছত মই সেই তাতে দেখালোগে আৰু এটা কথা থাকি গৈছিলে যেতিয়া মোৰ 8 উইকছত বেবিৰ হাৰ্টবিট আহিছিলে যেতিয়া কিছুমান ব্লাড টেষ্ট কৰা হৈছে যেনেকৈ HIV হেপাটাইটিছ হিমোগ্লোবিন থাইৰয়েড এনেকুৱা কিছুমান ব্লাড টেষ্ট কৰা হৈছিলে সেইবিলাক মোৰ সকলো নেগেটিভ আহিছিলে আৰু আপোনালোককো ডক্টৰে সেইবিলাক টেষ্ট কৰিবলৈ দিব আৰু তাৰপিছত 3 মাহত যেতিয়া মই ডিব্ৰুগড়ত দেখাইছিলো তেতিয়া 3 মাহত এটা ব্লাড টেষ্ট কৰা হৈছিলে ব্লাড টেষ্টটো হয় ডাবল মাৰ্কাৰ টেষ্ট সেইটো টেষ্টত বেবিৰ কিবা জেনেটিক বা কিছুমান জন্মগত প্ৰব্লেম হ'ব আছে নেকি সেইটো টেষ্টৰ পৰা এটা অনুমান কৰিব পাৰি পজিটিভ নেগেটিভৰ কথা থাকে সেইটো এটা বেলেগ টপিক হয় হে আৰু এতিয়া আমি আলোচনা কৰিলো 3 মাহত কি টেষ্ট কৰিবলৈ দিয়া হয় আৰু গোটেইকেইটা টেষ্ট জৰুৰী হয় গোটেইকেইটা টেষ্ট ডক্টৰে এডভাইস কৰিলে আমি কৰি ল'ব লাগে আৰু এতিয়া আলোচনা কৰো আহক আমি 3 মাহলৈকে কি মেডিচিনছ ল'ব লাগে মেডিচিনছৰ ভিতৰত থাকে আপোনাৰ যদি থাইৰয়ডৰ প্ৰব্লেম থাকে তেনেহ'লে থাইৰয়ডৰ মেডিচিনছটো ল'বই লাগিব আৰু ফলিক এচিডৰ মেডিচিনছ দিয়ে 3 মাহলৈকে প্ৰজেষ্টেৰন হৰমনৰ মেডিচিন দিছিলে আৰু যদি আপোনাৰ কনষ্টিপেশ্যন কিবা কিবি প্ৰব্লেম হয় তাৰ কাৰণেটো মেডিচিন দিব আৰু কিছুমানৰ ভমিটিং টেন্ডেন্সি আহে বমি ভাৱ হয় নজিয়া অৰ্থাৎ ভাৱ হৈ থাকে একো খাব নোৱাৰে তাৰ কাৰণে কিছুমান মেডিচিন দিয়ে সেইবোৰে আৰু 3 মাহৰ পিছত বেলেগ মেডিচিন দিয়ে বেলেগ আৰু কিবা কিবি মেডিচিন ষ্টাৰ্ট কৰে 3 মাহলৈকে হেকিটা মেডিচিনে ল'বলগীয়া হয় আৰু মই কিন্তু কনষ্টিপেশ্যন প্ৰথমতে হৈছিলে কেইদিনমান তাৰপিছত মই খোৱা বোৱা মেইনটেইন কৰিলো তাৰপিছত কনষ্টিপেশ্যনৰ দুদিনমান লিকুইড ল'বলগীয়া হৈছিল তাৰপিছত খোৱা বোৱা যেতিয়া মই মেইনটেইন কৰিলো তাৰপিছত মই কোনো কনষ্টিপেশ্যনৰ গোটেই প্ৰেগনেন্সি জাৰ্নিটোত কনষ্টিপেশ্যনৰ কাৰণে কোনো মেডিচিন নললো আসলতে প্ৰেগনেন্সি জাৰ্নিটোত দেখা যায় বহুত কনষ্টিপেশ্যনৰ প্ৰব্লেম হয় কিন্তু মোৰ ক্ষেত্ৰত সেইটো বহুত ভাল হ'ল অকণমানো প্ৰব্লেম নাপালো আৰু এতিয়া আহিলে কি খাব কি নাখাব খোৱা বোৱাৰ ক্ষেত্ৰতো শাক পাচলিৰ পৰা ফল মূলৰ পৰা ড্ৰাই ফ্ৰুটছ লাগে আদি কৰি সব খাব লাগে এফালৰ পৰা খাব পাৰে আৰু মোক ডক্টৰে মানা কৰিছিলে খাৰ জাতীয় বস্তু কিছুমান খাবলৈ মানা কৰিছিলে আৰু মই আনাৰস কেঁচা অমিতা আঙুৰ ইত্যাদি এনেকুৱা ধৰণৰ কিছুমান খোৱা নাছিলো আৰু খোৱা বস্তু হে আৰু কলুৱে সকলো বস্তু খাব লাগে হাই ফাইবাৰ বহুত ফাইবাৰ থকা প্ৰটিন থকা ডিম খাব লাগে এক মই ডিম খাইছিলো দিনে 2টাকৈ ডিম খাইছিলো আৰু এটা ডাবৰ পানী খাইছিলো ডাব নাৰিকলৰ পানী লৈ খাইছিলো পাৰ ডে এটাকে আৰু ড্ৰাই ফ্ৰুটছ ৰাতিপুৱা সদায় খালি পেটত ৰাতিপুৱা শুই উঠি দুগিলাচ গৰম পানী খাইছিলো গৰম পানী খোৱাৰ পিছত খালি পেটত সদায় ড্ৰাই ফ্ৰুটছ কিনি খাই লৈছিলো তাৰ পিছত ব্ৰেকফাষ্ট কৰা হৈছিলে ব্ৰেকফাষ্টৰ পিছত আকৌ তেনেকে আৰু 2-3 ঘণ্টা 4 ঘণ্টাৰ মূৰে কিবা কিবি খাই থাকিলে পানী আৰু পানীৰ পৰিমাণ 2.5 পৰা 3 লিটাৰ কমেও 2 লিটাৰ হ'ব লাগে তেনেকে খোৱা লোৱা কৰিছিলো কল খাৰ সোডা দিয়া বস্তু হেবিলাক একেবাৰে এভয়েড কৰিব লাগে আৰু জাংক ফুড ফাষ্ট ফুড হেবিলাকৰ ওচৰতো যাবই নালাগে আৰু যত স্মকিং কৰি থাকে যত সিগাৰেট খাই থাকে কোনোবাই তাত আপুনি কেতিয়াও যাব নালাগে কাৰণ সিগাৰেট খোৱাটোতকে ধোঁৱাখিনি লোৱাটো সমানেই অপকাৰ হয় গতিকে আমাৰ দোকান আছে যেহেতু মই দোকানত গলেও সদায় মাস্কে মাৰি আছিলো মাস্ক লগাই আছিলো সিগাৰেট খোৱা মানুহৰ ওচৰত একেবাৰে নাথাকিব বহুত সাৱধানতা হেবিলাক অৱলম্বন কৰিব লাগে বাকি আৰু আপুনি গধুৰ বস্তু দাঙিব নালাগে ভাৰী বস্তু কেতিয়াও দাঙিব নালাগে যেনে পানী বালতি আৰু আপুনি বলে নৰা বস্তু কেতিয়াও উঠাৰ পৰা হিঠালে নিব নালাগে তেতিয়া এবৰ্শন মিসক্যাৰেজ হৈ যোৱাৰ চান্স থাকে ইমানখিনি আছিলে 3 মাহলৈকে ইমানখিনি কেয়াৰ ল'ব লাগে ইমানখিনি সাৱধানতা অৱলম্বন কৰিব লাগে এতিয়া আহো মূল কথা কেইটালে যেতিয়া আপোনাৰ প্ৰেগনেন্সি ধৰা পৰিব তেতিয়া আমি লগে লগে ডক্টৰৰ ওচৰত যাব লাগে কাৰণ আপোনাৰ বেবিটো গৰ্ভাশয়ত থিতাপি লৈছে নাই হেতু চাব লাগিব যদি নহয় বাহিৰত হয় তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব হেতু এক্টোপিক প্ৰেগনেন্সি বুলি কয় আৰু মেডিচিনছ খিনি আপোনাৰ ডক্টৰে দিয়া মতে ল'ব লাগিব প্ৰেগনেন্সি ধৰা পৰাই মেডিচিনছ ষ্টাৰ্ট কৰিব লাগিব আৰু আপোনাৰ খোৱা বোৱা ক্ষেত্ৰত আপুনি সকলো বস্তু খাব লাগিব ফাইবাৰ থকা বস্তু আৰু আপুনি প্ৰটিন ল'ব লাগিব ভালমতে পানী ল'ব লাগিব পাৰিলে নাৰিকলৰ পানী এটা লোৱা ভাল আৰু শাক পাচলি আপুনি বুলে আৰু ফল মূল ল'ব লাগিব ফল মূল আপুনি বুলে দামী ফল মূলহে কিনি খাব লাগিব তাৰ কোনো কথা নাই আপোনাৰ আমাৰ অসমত যোনবিলাক এভেইলেবল হয় প্ৰত্যেক দিনে বেলেগ যোনটো পায় ফল মূল এটা খাই দিয়াটো ভাল ল'ব লাগে আৰু কিছুমানৰ বিশ্বাস যে ৰাতিপুৱা খালি পেটতে ফল মূল ল'ব লাগে তেনেকুৱা কোনো কথা নহয় ফল মূল যেতিয়া হলো ল'ব পাৰে একেবাৰে ৰাতি হোৱা সময়ত ল'ব নালাগে ইভিনিং টাইমতো ল'ব পাৰে কাৰণ ভাল বস্তু এটা খালে যেতিয়া হলো আপোনাৰ লাভ হ'বই হেতু কথাই কিছুমানৰ বিশ্বাস আৰু মই কিন্তু ৰাতিপুৱা খালি পেটত কেতিয়াও ফল মূল ল'ব নোৱাৰো মোৰ গেছৰ প্ৰব্লেম হৈ যায় সেইকাৰণে মই ৰাতিপুৱা খালি পেটত কেতিয়াও লোৱা নাছিলো ইভিনিং টাইমতে দুপৰীয়া হোৱাৰ পিছতে লৈছিলো পিছবেলা সময়তে প্ৰায় লৈছিলো আৰু কিন্তু ডাবৰ পানীটো মই
আগবেলাতে লৈছিলোঁ দেই, পিছবেলা লোৱা নাছিলোঁ। তেনেকেই আৰু বাকী যদি আৰু কিবা কথা জানিবলৈ লাগে বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু সকলোবোৰ সাঙুৰি এতিয়া কৈছোঁ আৰু যিমানখিনি মনলৈ আহিছে। কিবা যদি থাকি গ'ল আপোনালোকে একেবাৰে ক্ষমা কৰিব, কিবা থাকি যাবও পাৰে, কাৰণ একেবাৰে মনৰ পৰা গোটেইখিনি কথা কৈ আছোঁ। যদি আপোনালোকে আৰু কিবা জানিবলৈ বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব দেই। আৰু কিছুমানে কৈ থাকে গাখীৰ খালে প্ৰব্লেম হয়, এইটো খালে প্ৰব্লেম হয়, সেইটো খালে প্ৰব্লেম হয়, খাব নোৱাৰোঁ। যোনটো আপুনি খাব নোৱাৰে সেইটো আপুনি নাখাব, সেইটো জোৰ কৰি নাখাব, যাতে আপুনি খাই থোৱা বস্তুখিনিও আকৌ লগতে ওলাই আহে। তেনেকুৱা নকৰিব। যিকেইটা খালে আপুনি কমফৰ্টেবল পায়, আপোনাৰ ভাল হয়, সেইকেইটাই খাব। আপুনি যোনকেইটা খাব পাৰে, জোৰ কৰি একো বস্তু খাব নালাগে। একো নহয়, 3 মাহলৈকে বহুতৰে বমি হৈয়ে থাকে, বমি ভাৱ হৈয়ে থাকে। 3 মাহৰ পিছত আকৌ ঠিক হৈ যায়। আৰু লক্ষণবোৰ, প্ৰেগনেঞ্চিৰ লক্ষণবোৰ বুলি ক'বলৈ গ'লে বহুতৰে বহুত বেলেগ বেলেগ লক্ষণ হয়। কাৰো লগত কাৰো প্ৰেগনেঞ্চিৰ লক্ষণ নিমিলে। গতিকে সকলোৱে ভাবিব নালাগে যাতে তাই তেনেকুৱা হোৱা নাই, মোৰ কেলে তেনেকুৱা হৈছে, ইমান ভয় খাবলগীয়া কোনো কথা নাই। আৰু বিশেষ এটা লক্ষণৰ ভিতৰত পৰে মানে বহুত ভাগৰুৱা লাগে, মনটো বহুত কিবা কিবি লাগে, বেয়া লাগে মনটো, কাৰণ আমাৰ বডিত বহুত হৰমন চেঞ্জ হয়, সেইটো কাৰণে মনটো বেয়া লাগে। হৰমন চেঞ্জ হোৱাৰ কাৰণে আমাৰ পটককৈ খং উঠিলে পটককৈ কাৰোবাক কিবা কিবি কৈ পাওঁ। আৰু সেনেকুৱা যদি হয় আপোনালোকে মনত ভাবি ল'ব যে মোৰ এইটো কাৰণে হৈছে, মোৰ হৰমনৰ কাৰণে হৈছে, একো নহয়, আকৌ ভাল হ'ব। মনটো আপুনি আকৌ নিজেই ধুনীয়াকৈ ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব। হ'ব, মোৰ পটককৈ খং উঠিলে আপুনি ধৰি নাথাকিব। ধৰি থাকিলে আপোনাৰ নিজৰ কাৰণে প্ৰব্লেম আৰু আপোনাৰ বেবীটোৰ কাৰণে প্ৰব্লেম হ'ব। যিমান খং কৰে, যিমান খংটো আপোনাৰ বেবীৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, সেইটো কাৰণে যিমান পাৰে নিজে অলপ খং আহিলেও, খংটো উঠিলেও দমাই থাকিবলৈ চেষ্টা কৰিব। বাকী একো নাই, চবৰে লগত চবৰ প্ৰেগনেঞ্চি নিমিলে। কাৰোবাৰ পেটৰ বিষ হয়, কাৰোবাৰ বমিটিং টেণ্ডেঞ্চি আহে, কাৰোবাৰ নাহে, কাৰোবাৰ পেটৰ বিষ নহয়, কোনোবাই খাব পাৰে, কোনোবাই খাব নোৱাৰে, কোনো কথা নাই। সেইবিলাক সকলো নৰ্মেল হয় 3 মাহলৈকে, ইমান চিন্তা কৰিব নালাগে। গতিকে এয়া আৰু ইমানখিনি। আৰু কিবা যদি পাহৰিছোঁ আপোনালোকে মনত পেলাই, যদি আপোনালোকৰ মনত থাকে কিবা সুধো বুলিলে সুধিব পাৰে। বাকী ইমানেই মোৰ অভিজ্ঞতাৰ পৰা 3 মাহলৈকে মই কি কৰিছিলোঁ, কি নকৰিছিলোঁ আপোনালোকক জনালোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব 4 মাহৰ পৰা আৰু একেবাৰে 9 মাহলৈকে গোটেই ভিডিঅ'বিলাক আহিব আপোনালোকে। আৰু বেবী জন্ম হোৱালৈকে এতিয়ালৈকেনো বেবী মই কিমান কেয়াৰ লৈ আছোঁ। মোৰ কুকুৰ এতিয়া 5 মাহত সোমালে আৰু 5 মাহ কমপ্লিট হ'ব। এতিয়ালৈকেনো কেনেকৈ কেয়াৰ লৈ আছোঁ সকলো ভিডিঅ' এইটো চেনেলতে পাব। গতিকে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি ভিডিঅ'বিলাক প্ৰয়োজনীয় বুলি ভাবে। ইমানে আৰু যদি এইটো ভিডিঅ' চাই আপুনি কিবা উপকৃত হ'লো বুলি ভাবিছে তেনেহ'লে লাইক, কমেণ্ট, আৰু যদি কাৰোবাৰ আপোনালোকৰ ঘৰত কোনোবা প্ৰেগনেঞ্চি হৈ আছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। ইমানেই আজিলৈ, ধন্যবাদ।